সোণালী জনজাতি ১ নং দেউৰী গাঁৱত উদয়াচল দেউৰী যুৱক সংঘৰ সৌজন্যত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উপস্থিত ব্যক্তিসকলক উদ্যোক্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। গাঁৱৰ কিশোৰ-কিশোৰীসকলে এটি আদৰণি গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা লক্ষীমা দেউৰী, টিংকু দেউৰী, ভাৰতী দেউৰী, ভীষ্ম দেউৰী আৰু পল্লৱী দেউৰীৰ লগতে উচ্চতৰ মাধ্যমিকৰ নৃপেন দেউৰী আৰু মনজিৎ দেউৰীক উদয়াচল দেউৰী যুৱ সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উপস্থিত সকলোৱে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু অনাগত দিনতো এনে অনুষ্ঠান অনুষ্ঠিত কৰি যাব বুলি মন্তব্য প্ৰদান কৰে। হয়, আমি বিশেষ আমাৰ সোণালী জনজাতি ১ নং দেউৰী গাঁৱৰ উদয়াচল দেউৰী যুৱ সংঘ একদম চালুকীয়া আৰু একেবাৰে নগণ্য। তথাপিতো ৰাইজৰ আশীৰ্বাদ লৈ তেওঁলোকে শিক্ষা সংস্কৃতি আৰু সকলোবোৰ কেনেকৈ আগবাঢ়ি যাব পাৰে আৰু সৰু সৰু কণ ভাইটি ভণ্টিহঁতক কেনেকৈ আগবঢ়াই নিব পাৰে, তেওঁলোকক আগ্ৰহ আৰু একাগ্ৰতা কেনেকৈ দিব পাৰে, সেই উদ্দেশ্য লৈ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। সেয়েহে আমাৰ যিসকল নিৰ্দিষ্ট বক্তাক আমি মাতিছোঁ, যিসকল অতিথিক মাতিছোঁ, তেওঁলোকৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে সোণালী জনজাতি গাঁওখনত তেওঁলোকৰ সকলো শিক্ষা সংস্কৃতিৰ পৰা আদি কৰি তেওঁলোকক সকলো ক্ষেত্ৰতে তেওঁলোক কেনেকুৱাকৈ আগবাঢ়ি যাব লাগে এই বিষয় লৈ আমি তেওঁলোকৰ পৰা কিছু আভাস আমি ল'বৰ কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰি আছোঁ।